তো হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আকৌ আপোনালোকৰ মাজলৈ মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম মায়াৰ সম্বন্ধে। অৰ্থাৎ মায়াৰ যিখন এপছ আছিল, এই এপছটোৰ বহুত প্ৰব্লেম চলি আছে। আপোনালোকে গম পায় যে মায়াৰ এপছত যি ডলাৰ আছে বা যি বেলেঞ্চ আছে, তো সেই বেলেঞ্চটো এতিয়া উইথড্ৰ হোৱা নাই। আৰু বেলেঞ্চটো কিয় উইথড্ৰ হোৱা নাই বা কি অসুবিধা হৈছে, মই এই সবিশেষ তথ্যখিনি আজি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। আৰু মই হোৱাটছআপ মেছেজ কৰি এই কোম্পানীৰ পৰা যি ৰিটাৰ্ণ মেছেজ পাইছোঁ, অৰ্থাৎ মেছেজত মোক যি ৰিপ্লাই কৰিছে, তো মই এই মেছেজটো আপোনালোকক আজি দেখাম। আৰু মেছেজত কি ৰিপ্লাই কৰিছে বা কি কোৱা হৈছে, এই সবিশেষ তথ্যখিনি মই আপোনালোকৰ আগত দাঙি ধৰিম। আৰু এই মেছেজ অনুযায়ী আপোনালোকে কিমান দিন ৱেইট কৰিব লাগিব বা ইয়াৰ পিছত যদি আৰু কোনো নিউ আপডেট আহে, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে দিয়া হৈছে, ছাৰ, ডিউ টু মেড বিং এটেকড বাই হেকাৰ্ছ ফ্ৰম ইণ্ডিয়া several times recently. Some individual member information and funds have been lost. ভাৰতৰ পৰা হেকাৰৰ জৰিয়তে এই মায়াৰ এপছটো কেইবাবাৰো হেক হৈছিল আৰু হেক হোৱাৰ ফলত এই মায়াৰ এপছ ব্যৱহাৰ কৰা কিছুমান মেম্বাৰ্ছৰ যিবিলাক ব্যক্তিগত তথ্য আছে, অৰ্থাৎ ইনফৰমেশ্যন আছে আৰু ফাণ্ড ডিটেইলছ আছে, তো এই সকলোখিনি হেৰাই গৈছে। তো তাৰ সুৰক্ষাৰ ক্ষেত্ৰে কি কৈছে চাওক, ইন অৰ্ডাৰ টু প্ৰিভেণ্ট the lacks of user private information and the security of funds, the Myer platform has opened a protection mechanism and the system will cancel our withdrawal. তো এই এপছ ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্য যাতে মানে হেক নহয়, তাৰ কাৰণে সেইটো ৰোধ কৰাৰ কাৰণে আৰু যি বেলেঞ্চ আছে সেই বেলেঞ্চখিনি যাতে নিৰাপত্তাত থাকে, সেইকাৰণে মেয়াৰ প্লেটফৰ্মে এটা সুৰক্ষা ব্যৱস্থা খুলিছে। আৰু এই সুৰক্ষা ব্যৱস্থাৰ যিটো ছিষ্টেম আছে, এই ছিষ্টেমত যিটো আপুনি উইথড্ৰ দিব, এই উইথড্ৰ ছিষ্টেমটো বন্ধ কৰি দিয়া হৈছে। কাৰণ এইটো এতিয়া উইথড্ৰ খুলি দিয়াৰ লগে লগে শেষ হ'ব পাৰে। তাৰপিছত দিয়া হৈছে, এণ্ড উইল ভেৰিফাই দ্য ইনফৰমেশ্যন এণ্ড ফাণ্ড ছিকিউৰিটি অফ ইটছ একাউণ্ট। তো তাৰপিছত দিছে যে এই প্ৰতিটো একাউণ্টৰ যি তথ্য, এই ফাণ্ড ছিকিউৰিটিটো যাচাই কৰিব। আৰু এই ফাণ্ড ছিকিউৰিটিটো মানে যাচাই কৰাৰ বাবে 10 দিন সময় লাগিব। ইটছ এক্সপেক্টেড টু টেক 10 days। এইটো প্ৰায় 10 দিনমান সময় লাগিব। তো সেইকাৰণে কোৱা হৈছে, ইউ কেন এপ্লাই ফৰ উইথড্ৰল এজ নৰ্মাল আফটাৰ May 31। অৰ্থাৎ আপুনি 31 মে'ৰ পিছত আকৌ ঠিক স্বাভাৱিকভাৱে আপুনি আবেদন কৰাৰ পিছত আপোনাৰ যি ডলাৰ আছে বা যি বেলেঞ্চ আছে, আপুনি উইথড্ৰ কৰিব পাৰিব। তাৰপিছত আৰু এটা মেছেজ ৰিপ্লাই আহিছে, ইউ ডু নট হেভ টু ৱৰি, ইউ কেন ৱৰ্ক নৰ্মেলি ডিউৰিং দিছ টাইম। মানে আপুনি চিন্তা কৰিব নালাগে, আপুনি এই সময়তো যদি স্বাভাৱিকভাৱে আপুনি এপছটো কাম কৰি আছে। তো আফটাৰ ৱেইটিং ফৰ দ্য মায়াৰ ছিষ্টেম টু ভেৰিফাই। তো মায়াৰ ছিষ্টেম ভেৰিফাই কৰাৰ পিছতো ইউ কেন উইথড্ৰ মানি নৰ্মেলি। আকৌ আপোনালোকে সাধাৰণতে যেনেকৈ টকা উইথড্ৰ কৰিছিল, আপোনালোকে উইথড্ৰ কৰিব পাৰিব। তো মই যেতিয়া এই এপছত যেতিয়া মই মেছেজ কৰিছিলোঁ হোৱাটছআপ মেছেজ কৰাতে মোক এইখিনি ইনফৰমেশ্যন তেওঁলোকে দিছে। তো এই ইনফৰমেশ্যন অনুযায়ী আমি 31 মে'ৰ পিছত ঠিক আকৌ স্বাভাৱিকভাৱে আমি উইথড্ৰ কৰিব পাৰিম। তো আপোনালোকে এতিয়া 31 মে'লৈকে অপেক্ষা কৰিব লাগিব। আৰু যদি ইয়াৰ পিছতো নতুন কোনো আপডেট থাকে, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে 31 মে'লৈকে আপোনালোকে চাই লওক আগতে কি হয়। যদি 31 মে'ৰ পিছত আকৌ আপুনি উইথড্ৰল কৰিব পাৰে, তো ভাল কথা। মই আশা কৰোঁ যাতে উইথড্ৰল কৰিব পাৰে আপোনালোকে, কাৰণ বহুতে এই মেয়াৰ যি অ'পেন কৰিছিল আৰু অ'পেন কৰাৰ পিছত তেওঁলোকৰ বহুত বেলেঞ্চ তাতে পৰি আছে। তো
সকলোৱে যাতে এই বেলেঞ্চখিনি উইথড্ৰ কৰিব পাৰে তাৰ প্ৰতি আশা ৰাখি মই ভিডিঅ'টো মানে আপোনালোকলৈ দিবলৈ চেষ্টা কৰিছিলোঁ তো আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব 31 মেলৈকে চাওক কি হয় তো যদি আৰু কোনো ইনফৰমেশ্যন আহে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ